নমস্কাৰ সকলোকে নিবেদিতা দত্তা ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া পাছফালে বহি আছোঁ ধুনীয়াকৈ আৰু এইফালে মুনুকণক দেখিবলৈ পাইছে। মুনুকণ এইফালে টিউবেলৰ পাৰতে আৰু টিউবেলৰ পাৰ মানে কি আৰু আমাৰ টিউবেলৰ কাষতে চাই অকণমান জেগা আছে যে যোনডোখৰত আমাৰ চৌকা এটা আছে মাটিৰ নহয় চৰি জুই চৌকা এটা আছে। সেই চৌকাটোৰ তাতে বহি লৈছোঁ আৰু আজি আমাৰ দেহাই খাই বোলে ভাপত দিয়া মাছ আৰু বহুত কেইদিনৰ পৰা উৎপাত কৰি আছে দেহাই ভাপত দিয়া মাছ খাবলৈ। আৰু সেইকাৰণে ভাবিছোঁ আজি ভাপত দিয়া মাছ মানে অকণমান বনাওঁ আৰু আপোনালোককো দেখাওঁ কেনেকৈ বনাওঁ। আমাৰ হুলিপুৰি আহি গ'ল ওচৰলৈ, এতিয়া মাছটো বনাওঁ আপোনালোকক দেখাওঁ, চাই যাব। মিক্সিতে কাটি দিছোঁ পূৰা মিক্সি বাতিটোত পিঁয়াজ, তাৰপিছত দিলোঁ বগা সৰিয়হ, তাৰপিছত দিলোঁ ইয়াতে জিৰা আৰু ধনিয়া আৰু ইয়াত নহৰু লৈছোঁ, নহৰু দিম এতিয়া গুচাই পিনে। আজি বনাম ভাপত দিয়া মাছ। আমাৰ দেহাই বহুত দিনৰ পৰা কৈ আছে, অ' মা ভাপত দিয়া মাছ খাওঁ, ভাপত দিয়া মাছ খাওঁ। আজি আৰু বনাই দিম, লগতে আমিও খাম আৰু ন। সেয়া আৰু অকণমান বোলো দেখাওঁ আপোনালোকক ভাপত দিয়া মাছ বনাম, কেনেকৈনো বনাম চাই যাব। এইফালে এয়া দুভাগ কৰি লৈছোঁ এতিয়া, এয়া মাছ এতিয়া এইখিনিকে বনাম। মানুহ আছোঁ 5টা, তথাপিতো অকণমান 2 পিচ বেছিকৈ দি দিছোঁ। আৰু এইফালে এইখিনি মছলা মানে বগা সৰিয়হ দিছোঁ, জিৰা, ধনিয়া, নহৰু, পিঁয়াজ, এয়া আদা দিবলৈ পাহৰিলোঁ। আৰু এইফালে আমাৰ গুণগুণে বনাইছে কি গম পাইছেনে, ইয়াতে দিছে পিঁয়াজ আৰু এইফালে দেখিছে এইকণ ৰঙালাও অকণমান, মটৰ গুটি কেইটামান, কঁঠালৰ গুটি অকণমান আৰু ৰঙালাও গুটি আৰু এয়া মানে মাজতে অকণমান নহৰু, এয়া কালিয়ে কাটি মেলি ৰাখিছে আমাৰ এইগৰাকীয়ে কালিয়ে কাটি মেলি ৰাখিছে আৰু এতিয়া তাইক বনাই দিব লাগে ধুনীয়াকৈ। গুণগুণক বনাই দিবলৈ কৈছোঁ আৰু তাই বোলে বনাই ঢুকি নাপায়গৈ গেছৰ লগত কিহৰ চুপতি। আঁতৰি দে দেহাই বনাওক, আঁতৰি দি দে। তেল পৰিলে কিন্তু নক'বা দেই গাত। বায়েকে কোচত লৈ আছে, নহ'লে মানে নোৱাৰে নহয়, ঢুকি নাপায় আৰু গেছ উফৰি আহি গাতে পৰিব। ৰান্ধনী, সৰু ৰান্ধনী কাৰিকৰ কৰিব পাৰিব, বিয়া চিয়া হ'লে মাতিবলৈ ক'ব লাগিব। নালাগে উঠি ল'বলৈ, উভত খাই পৰিব লাগিলে গাত হ'ল আৰু। হ'ব দেহা এতিয়া বাক দি দিয়া, কোনোবাক তুমি ল'লা আৰু এইফালে মছলা দি পেলাই সানি ৰখা মাছৰ পিচকেইটা এয়া, আৰু এইফালে কলপাত সেকি পেলাই ৰাখিলোঁ আৰু এয়া পানী দি ৰাখিছোঁ চচপেনত। জুই ভালকৈ জ্বলা নাই আজি, পূৰা ধুৱাইছে। পানী উতলিব লাগিব, পানীখিনি উতলি লওক। আৰু এইফালে ৰান্ধনীয়ে বনাই আছে ভাজি, তাইৰ নিজৰ ভাজিখিনি। এয়া এনেকৈ কলপাতত দিছে আৰু মছলা অকণ দি দিয়া। সেইফালে এপাক দি দিলেই হৈ যাব, ইটো এপাক দিয়া হ'লে হ'লহেঁতেন। এতিয়া গাঁঠি এটা মাৰি দিয়া। গাঁঠিটো খোল নোখোৱাকৈ মাৰিবা আকৌ দেই, বেছি টেপি নিদিবা। সেনেকৈ এপাকে গাঁঠি দিয়া। মাছটো ৰখিলেই হ'ল আৰু বস্তুটো। এনেকৈ দিলে হ'ব, এটা হৈ গ'ল। বাকীকেইটা বনোৱা এতিয়া। পাতৰ এইটো অকণমান কাটি লোৱা পাতটো। এইফালে এতিয়া পূৰা একদম তলত জুই আৰু এইফালে মাছ পূৰা দি ৰাখিছোঁ, গামলাই ঢাকি গামলাই দি দিছোঁ পূৰা ন দেহা। দেখাইছোঁ ৰ, এয়া দেখিবলৈ পাইছেনে। এতিয়া 1 লুটি দি দিম। পূৰা সিজি আছে মাছ, এনেকুৱা ধুনীয়া এটা গোন্ধ আহিছে নহয়, মজা লাগিছে দেই গোন্ধটো ন দেহা।
কেঁচা কেঁচা খাব মন গৈছে কি কোৱা হে দে বেকা হৈ গৈছে বোলোতো আমাৰ গামলাটো আৰু টিউবেলৰ আইৰণ লাগি এনেকুৱা দেই ইভাগে লেতেৰা নহয় নৰুণ লৰে নাখাইছে